স্বনামধন্য কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ কবিতা বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধিমনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি ষোড়শ উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ হওক, জয় জয়কাৰ। লাজু কি কুঁৱৰী মৰহি যায়, ৰূপ কোমৰৰ চুমা পৰশতে লাজু কি কুঁৱৰী মৰহি যায়। কোনতে শুৱগা আহি সানি দিলে, গোলাপী গালতে ৰাঙে চৰাই। কোনতে শুৱগা আহি সানি দিলে, গোলাপী গালতে ৰাঙে চৰাই। ৰূপ চুমা পৰশতে লাজু কি কুঁৱৰী মৰহি যায়। সপোনৰে সখা আহি দিলে দেখা, দিয়া সুখী দিয়া হিয়া বিলাই। সপোনৰে সখা আহি দিলে দেখা, দিয়া সুখী দিয়া হিয়া বিলাই। ৰূপ কোমৰৰ চুমা পৰশতে লাজু কি কুঁৱৰী মৰহি যায়। ৰূপ কোমৰৰ চুমা পৰশতে
লাজু কি কৰি মৰহিয়া সুন্দৰে যে ফুলাৰে মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুন্দৰে যে ফুলাৰে মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে